বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঊলেৰে তৈয়াৰী নতুন ডিজাইনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। ডিজাইনটো বনাবলৈ দুটা ৰঙৰ ঊলৰ প্ৰয়োজন হ'ব। মই এই দুটা ৰং লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসাৰে দুটা ৰং ল'ব পাৰে। আপোনালোকে প্ৰথমতে এডাল এনেকৈ গাঁঠিটো এনেকৈ দি ল'ব। তাৰপাছত চেইন গুঠিব। 1 2 3 4 5 6 7 8 এই 8ডাল চেইন গুঠি এনেকৈ মুখনিটো মাৰি দিব। দি এতিয়া চিংগুল কৰিছা এনেকৈ চিংগুলকৈ গুঠি যাব। 1 2 3 4 5 6 7 8 9 10 11 12 দেখিছেনে? তেনেকৈ 13 14 মুখনিটো এনেকৈ মাৰি দিব। এইটো গোলটো হৈ গ'ল ৰাউণ্ডটো। তাৰপিছতে এক 2 3 4 5 এইটো 5 এইটো এনেকৈ মুখনিটো মাৰি দিব। 1 2 দুডাল চেইন হ'ল। তাৰপিছত এইখিনিতে আকৌ এনেকৈ দিব। দি আকৌ এটা বম বনাব। এতিয়া আপোনালোকে এইডাল এনেকৈ আকৌ 5বাৰ এটা বম গুঠিব। এইটো মুখনিটো মাৰি দিব। দেখিছেনে দুটা বম? এতিয়া আপোনালোকে এনেকৈ আকৌ ল'ব। লৈ 1 2 3 4 5 মুখনি মাৰি দিব এনেকৈ। 1 2 এনেকৈ দুডাল চেইন গুঠি ল'ব। লৈ আকৌ গুঠিব এনেকৈ। দেখিছে? 1 2 3 4 5 আকৌ দুডাল চেইন বনাই ল'ব।
আকৌ এটা গুঠিব 1 2 3 4 5 মাৰিলোঁ দুডাল চেন গুঠিব তাৰপিছত আকৌ এটা বনাব 1 2 3 4 5 দেখিছেনে 4টা হ'ল এতিয়া 4টা আকৌ এনেকৈ গুঠি যাব এনেকৈ প্ৰথমতে 2টা ল'লোঁ দেখিছেনে তাৰপিছতে আকৌ 4টা তাৰপিছত আকৌ এনেদৰে আকৌ 6টা হ'ব এতিয়া দেখিছেনে আপোনালোকে প্ৰথমতে 2টা তাৰপিছত 4টা বনালোঁ তাৰপিছত এতিয়া 6টা এনেদৰে এতিয়া চেন গুঠিব লাগিব 1 2 এতিয়া এনেকৈ আকৌ দুইডাল চেন লগাই এনেকৈ আকৌ গুঠিব দুই এক দুই এক দুই দুই এডাল চিম্পল চেন হৈ গ'ল এতিয়া এনেকৈ আকৌ প্ৰতিটো ঘৰতে 2টা পম গুঠি যাব লাগিব এইটো ফুল মোৰ গোটেইটো সম্পূৰ্ণ হৈ গ'ল আৰু এইটো প্ৰচেছতে মই আৰু এতিয়া 3টা গুঠি ল'ম এতিয়া এই 4টা গুঠি ল'লোঁ তাৰপিছত এটা এটাকৈ চিলাই যাম কেনেকৈ চিলাওঁ চাই যাব এয়া মই কেনেকৈ চিলাইছোঁ দেখিছে 2টা এনেকৈ লগাই দিব দি এনেকৈ চিলাব গাঁঠিটো এনেকৈ এনেদৰে মই গোটেই 4টা চিলাই ল'ম গোটেই 4টা মই এনেদৰে চিলাই ল'লোঁ এনেকৈ 20 পাক দি ল'ব এনেকৈ গাঁচি দি ল'ব
মাজতে চিলাব, তাৰপিছত ইয়াত এনেকৈ এই প্ৰচেছতে আৰু 4টা বনাই ল'ব। বনাই কেনেদৰে চিলাব লাগে মই দেখুৱাই দি আছোঁ, চাই যাব। এই ডিজাইনটো আজি সম্পূৰ্ণ হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সকলো সুস্থ থাকক আৰু ভালে থাকক।